নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া বোৱাৰী ৰুবিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ পিঠিৰ এটা নতুন ষ্টাইলৰ ভিডিঅ'। মই কেনেকৈ চিলাওঁ আপোনালোকক দেখাম। এই ব্লাউজটো মোৰ 34ৰ ব্লাউজ হয়। আপোনালোকক দেখাইছিলোঁ, কাটি পেলাই মই ভিডিঅ' দিছিলোঁ আৰু মই ডেছক্ৰিপশ্যনত ভিডিঅ'টোৰ লিংকটো দি দিম বাৰু, আপোনালোকে চাই ল'ব মই কেনেকৈ কাটিলোঁ। আৰু আজি আপোনালোকক দেখাম এই ব্লাউজটো মই কেনেকৈ চিলাম, কেনেকৈ চিলাব লাগিব। এইটো আমি এনেকৈ গোল দিছোঁ ডিজাইনটো, এইটো পিছফালৰ পিঠিটো। আৰু এইখিনিতে হ'ব বুটাম, কেনেদৰে এডোখৰ চিলাব লাগিব, কেনেদৰে চিলাই পেলাই আমি এডোখৰ বুটাম লগাম, এই সকলোবিলাক আপোনালোকক দেখাই থাকিম। আপোনালোকে মাত্ৰ ভিডিঅ'টো লাষ্টলৈকে চাব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু লগতে যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো টিপি থ'ব, যাতে মোৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ' আপোনালোকে সোনকালে পাই যায়। ব'লক এতিয়া চাওঁ মই কিদৰে ব্লাউজটো চিলালোঁ, আপোনালোকে সম্পূৰ্ণকৈ চাই যাব। এয়া চাওক, প্ৰথমতে এইটো ফল্চটো লগাই ল'লোঁ, তলত ফল্চটো দি ল'লোঁ। দি পেলাই এতিয়া আমি ওপৰে ধুনীয়াকৈ প্ৰথম আমি এইটো নিচিলাওঁ। আগতে আমি এই বস্তুটো চিলাওঁ, এইটো প্ৰথমতে আমি নিচিলাওঁ। প্ৰথমতে চিলাম আমি এই চিলনিটো মাৰিম আমি। এইখিনিত চাওক ধুনীয়াকৈ এনেকৈ আমি বেজিটো দি ল'লে তললৈ। তাৰপিছত আমি এনেদৰে লাহে অকণমানকৈ চিলাই যাম। বস্তুটো চাই থাকিব আপোনালোকে ভালদৰে। চাওক এনেদৰে গোলকৈ আপোনালোকে চিলাই যাব। চাওক এনেকৈ সমান কৰি যাব, চাব নহ'লে খেলি মেলি লাগি যাব। হৈ গ'ল, এডোখৰলৈকে চিলাই দিলোঁ। এতিয়া আমি বেজিটো কাটি দিম। ইয়াৰ পিছত আমাৰ কাম আছে, বেলেগ কাম আছে। ইয়াৰ পিছত আমি ব্লাউজটো ধুনীয়াদৰে কৰি এনেদৰে সমান কৰি ল'ম। দুইটা চাইডে একে সমান হ'ব লাগিব। আমি তলৰ এই ফল্চটো যিটো ওলাই আছে, সেই ফল্চটো আমি ধুনীয়াকৈ কাটি দিম। চাওক কাটি দিলোঁ। কাটি দিয়াৰ পাছত আমি আকৌ এইটো এনেদৰে মেলি ল'ব লাগিব। এইটো এনেদৰে মেলি ল'লোঁ। মেলি লৈ আমি এনেকৈ চুকে এনেকৈ অকণমান কাটি দিম, যাতে ব্লাউজটো ধুনীয়াকৈ সমান হৈ থাকে, কোনো খেলি মেলি যাতে নহয়, তাৰ কাৰণে লক্ষ্য ৰাখিব আপোনালোকে। চাওক মই মিহিকৈ এটা কাটি দিছোঁ। অলপ লাহে কাটিব আপোনালোকে, যাতে চিলনিটোত কাট খাই যাবলৈ নিদিব। বৰ্তমান হৈ গ'ল মোৰ কাটা। এতিয়া এইটো ব্লাউজৰ পিচটো আপোনালোকে এনেদৰে ভৰাই দিব ভিতৰলৈ ভৰাই দিয়াৰ লগে ইফালে উল্টাকৈ এনেকৈ উলিয়াই ল'ব। ধুনীয়াকৈ এইটো মই চিলাই ল'লোঁ। এতিয়া চিলাব লাগিব কি আপোনালোকে চাওক। এতিয়া চাওক আপোনালোকে ধুনীয়াকৈ এনেকৈ সমান কৰি ল'ব। তলৰ ফল্চটো যাতে ওপৰলৈ নুঠে সেইটো কথাটো পূৰা মন দিব। তলৰ ফল্চটো ওলাবলৈ নিদিব, ওলালে দেখিবলৈ বেয়া লাগিব। ইয়াৰ পিছত সমান কৰি লোৱাৰ পিছত আকৌ পুনৰ ওপৰে আমি এনেদৰে চিলাই দিম। কেনেদৰে চিলাইছোঁ চিলাই হৈ গ'ল। কাটি ল'লোঁ। চাওক কি ধুনীয়াকৈ একদম গোলটো বনি গ'ল সঁচাকৈ। আপোনালোকে চাওক, এইটো চাওক কি ধুনীয়াকৈ হৈছে। এইটো গোলটো যিটো ধুনীয়াকৈ কণতে ওলাই থাকিব আৰু
এইটো গোল হৈ গ'ল। ইয়াৰ পিছত কৰিব লাগিব আমি কাম এইটো কাটি ল'ব লাগিব। এইটো প্ৰথমতে এনেদৰে কাটি ল'লোঁ। এনেদৰে কাটি ল'লোঁ। কাটি হৈ গ'ল। এই ঠাইডোখৰ চিলাবৰ কাৰণে মই এডাল পাৰপিন উলিয়াই ল'লোঁ। ইমানটো জোখত কাটি ল'লোঁ। মই এইটো ব্লাউজৰ মানে হাতৰ এইটো পতিখিনি বাঢ়িছিলে, তাৰপৰা অলপ কাটি লৈছোঁ। এতিয়া আপোনালোকক লগাই দেখাম এইটো কেনেকৈ লগাব লাগে। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এনেদৰে চিলাই ল'ব। বৰ্তমান এইটো চিলাই হৈ গ'ল। এতিয়া আমি এইটো মুকুতাই পেলাই চিলাম। আপোনালোকে চাব। এনেকৈ মুকুতাই ল'লোঁ। মুকুতাই লৈ চিলাই দিলোঁ। চাওক অলপ অলপকৈ এনেদৰে মুকুতাই আপোনালোকে চিলাই হৈ থাকিলে হৈ যাব। দেখিছে? এয়া চাওক কেনেদৰে মই চিলালোঁ। হৈ গ'ল চিলাই বৰ্তমান। এইটো চাওক ষ্টাইলটো আপোনালোকে। এইটো চাওক। এয়া এইটো তলত এইটো দিছিলোঁ যে মানে ব্লাউজৰ পটিৰ পৰা কাটি দিছিলোঁ যে, সেইটো কাৰণে অলপ অলপ ওলাই আছে। অকণমান সূতাবিলাক বা মানে ফুলটো অলপ ওলাই আছে। দেখিবলৈ ষ্টাইল এটা হৈ পৰিছে। দেখিবলৈ ধুনীয়া লাগিছে। চাওক আপোনালোকে পাৰপিন লগাই দিয়া নিচিনা লাগিছে দেখিবলৈ। সেইটো কাৰণে মই এইটো ইয়াত দিলোঁ। মানে দেখিবলৈ এটা মানে বেলেগ লাগে, সেইটো কাৰণে দি দিছোঁ ধুনীয়াকৈ। চাই থাকক আপোনালোকে। ইয়াৰ পাছত কি কৰিব লাগিব, আমি পাৰপিনটো চাই থাকিব লাগে কেনেদৰে পাৰপিন লগাওঁ। পাৰপিন লগালে ব্লাউজবিলাক দেখিবলৈ বহুত ধুনীয়া হয়। সেইটো কাৰণে পাৰপিনটো লগাবই লাগে ব্লাউজত। চাই থাকিব আপোনালোকে পাৰপিনটো কেনেকৈ লগাম। পাৰপিনটো ওপৰে ওপৰে লগাই দিলেই হ'ল আৰু। পাৰপিনটো লগাই দিব। আপোনালোকে যিকোনো পাৰপিন লগাব পাৰে। মই গল্ডেন কালাৰৰ লগাইছোঁ। গল্ডেন কালাৰৰ লগাই হৈ গ'ল ধুনীয়াকৈ। কিমান ধুনীয়া লাগিছে চাওক ব্লাউজটো। এয়া এইটো চাওক আপোনালোকে কি ধুনীয়া লাগিছে দেখিবলৈ। মানে হেৰিটো লগাই দিয়াৰ কাৰণে, গল্ডেন পাৰপিনটো লগাই দিয়াৰ কাৰণে। এতিয়া আমি এই গলটোতো আমি গল্ডেন পাৰপিন লগাই দিম। দেখিবলৈ খুব ধুনীয়া লাগিব তেতিয়া। এনেদৰে আপোনালোকে একে পাকতে ধুনীয়াকৈ চিলাব পাৰিব। অকণমান ৰৈ ল'ব খালি।
লগাই পেলাই এইটো আৰু এইটো পাইপিং লগাই পেলাই আমি আকৌ এটা চিলনি মাৰি দিম, যাতে চিলনিটো পটককৈ লগি যাব নোৱাৰে। সেইটো কাৰণে আমি ডাবুল চিলনি মাৰিব লাগে। এতিয়া চাওক, এইডোখৰত আমি ডাবল চিলনি মাৰি দিলোঁ। এইডোখৰত এতিয়া এই সূতাটো এনেকৈ ওপৰত ওলাই থাকিব, এইটো দেখিবলৈ বেয়া লাগিব যিহেতু, সেইকাৰণে আমি এইডোখৰতে এটা ধুনীয়া সৰু বুটাম লগাই দিম। আপোনালোকক দেখাই থাকিম কেনেকৈ বুটামটো লগাম, পাছত সকলোবিলাক দেখাম, আপোনালোকে চাই যাব ভিডিঅ'টো। এতিয়া বাকীখিনি চিলাই লওঁ, তাৰপিছত আপোনালোকক দেখাম মই কেনেকৈ বুটামটো লগাম, আৰু সম্পূৰ্ণ ব্লাউজটো আপোনালোকক দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। A few moments later. এয়া আপোনালোকে চাওক, ফাইনেলি মোৰ ব্লাউজটো চিলোৱা হৈ গ'ল। পিঠিৰ ডিজাইনটো আপোনালোকক কেনেকুৱা লাগিছে জনাব, ভাল লাগিছে নে নাই, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সেই কথাটো আপোনালোকে জনাব। যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগতে যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো টিপি থ'ব, যাতে মোৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ' আপোনালোকে ন'টিফিকেশ্যন সোনকালে পাই যায়। আৰু আপোনালোকে যদি এই ব্লাউজটোৰ কাটিঙৰ ভিডিঅ'টো চাব বিচাৰে, তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি দিম। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ লিংকটোত ক্লিক কৰি আপোনালোকে কাটিঙৰ ভিডিঅ'টো চাব পাৰিব, আৰু কাটি মেলি ধুনীয়াকৈ এনেদৰে চিলাব পাৰিব। ধন্যবাদ।